হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক আছামিজ ব্লগাৰ NSO এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে আৰু আপোনালোকৰ খবৰ কেনেকুৱা আজি ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, পুনৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটি বায়োগ্ৰাফি ভিডিঅ' আৰু কাৰ বায়োগ্ৰাফি লৈ আহিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা এঞ্জেল কুমকুম আৰু এঞ্জেল কুমকুমৰ আচল ঘৰ ক'ত, তেওঁৰ জন্ম ক'ত হৈছিল, শিক্ষাগত অৰ্হতা কিমান, তেওঁৰ বিষয়ে জনাম আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এঞ্জেল কুমকুমৰ আচল নাম হৈছে krishtrina বৰুৱা। krishtrina বৰুৱাক আমি বেহাৰবাৰী আউটপোষ্টত এঞ্জেল কুমকুম হিচাপে অভিনয় কৰি অহা দেখা পাইছোঁ। krishtrina বৰুৱাৰ জন্ম হৈছিল ছাত্ৰীবাৰী হস্পিটেলত আৰু গুৱাহাটীত। দেউতাকৰ চাকৰি সূত্ৰে তেওঁ জাগীৰোডতে আছিল প্ৰথমে আৰু ল'ৰালিকাল তেওঁ জাগীৰোডতে কটাইছিল। krishtrina বৰুৱাৰ জন্ম তাৰিখ হৈছে 16 মে'। এতিয়া আহিছোঁ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতালৈ। আৰু তেওঁ ক্লাছ 1ৰ পৰা 12লৈকে জাগীৰোডতে শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে গুৱাহাটীত। krishtrina বৰুৱাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত চেন্নাইত চাকৰিৰ বাবে গৈছিল। বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ তেওঁৰ পৰিয়াললৈ আৰু তেওঁৰ পৰিয়ালত আছে মাক, দেউতাক আৰু এজন দাদায়েক। krishtrina বৰুৱা সৰুৰে পৰাই খেলা ধূলা আৰু নাচ গান, অভিনয় ইত্যাদিৰ প্ৰতি বেছিকৈ আগ্ৰহী আছিল। এই ক্ষেত্ৰত তেওঁক ঘৰৰ পৰিয়ালেও সকলোৱে ছাপোৰ্ট কৰিছিল। krishtrina বৰুৱাই জানিবলৈ দিয়ে যে ভাৰতৰ ভিতৰতে 3য় নম্বৰ স্থানত থকা বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ পাই তেওঁ অত্যন্ত বহুত সুখী। বন্ধু বান্ধৱীসকল, krishtrina বৰুৱাৰ বিষয়ে ইমানখিনি জানি আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে krishtrina বৰুৱা অৰ্থাৎ এঞ্জেল কুমকুমক আপোনালোকে কোনে কোনে ভাল পায় এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, krishtrina বৰুৱাৰ বাবে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ আহিলোঁ ভিডিঅ'টো ইমানেই। লগ পাম এটি পুনৰ নতুন বায়োগ্ৰাফি লগতে ইনফৰ্মেশ্যন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।